Hey guys, welcome to back to my Debojit vlog. আজি মানে আমাৰ বাইদেউহঁতৰ ঘৰত যাম বুলি ভাবিছো। আজি খোজকাঢ়ি যাম, বলক তে ভিডিওটো আৰম্ভ কৰো। गाइस तो हमार বাইদেউহঁতৰ গাঁও কি খেতি সব কিমান ডাঙৰ ডাঙৰ খেতি গাইস আই ভ্যালু এইটো হৈছে আমাৰ বাইদেউহঁতৰ ঘৰ সব গাছ চাছ আছে পুৰা একদম নেচাৰৰ লগত জড়িত ৰব এইটো খন নহয় মেন ঘৰ হৈছে এইটো সব এইটো হৈছে ঘৰ এই মোৰ পিছত এইটো হৈছে ঘৰ गाइस कोने कोने चिनि पाइছে मोर पिছত এগলা কি হল গাছ এগলা হল পাত শাকৰ গাছ পাত শাক গাইস আইলুতে বাইদেউহঁতৰ ঘৰৰ পৰা চাটা খাই ঘৰৰ পৰা ওলালো মই তে টিউচনত যাম বলকতে টিউচনত যাও গাইস মই তে টিউচনত যাম মই তে বেগ চেক ললো সাইকেলটো ললো বাইদেউহঁতৰ ঘৰৰ পৰা আহি বলকতে টিউচনত আৰু আৰম্ভ কৰো गाइस টিউচনত আহি পালো মই এতিয়া ভিতৰত যাও মই এতিয়া টিউচনৰ ভিতৰত আহিলো আহিছা আমাৰ ছাৰ নাই তে মই ভাবিলো টিউচনৰ ভিতৰত ভিডিও এটা বনাও এই সব এখিনি গোটেইখিনি আমাৰ টিউচন ৰুম এইটো হৈছে বোর্ড হোয়াইট বোর্ড এতে আমাৰ ছাৰে লিখিছে তো গাইস এতিয়া মোৰ ফাইনালি টিউচন হৈ গল তো মই ঘৰত যাও বলক তে মোৰ লগত ৰাস্তায় ৰাস্তায় ফুৰি ফুৰি ঘৰলৈ ভিডিওটো ইয়াতে ৰল আজি আৰু ভিডিওটো যদি ভাল লাগে লাইক কৰিব শেয়াৰ কৰিব লগতে সাবস্ক্ৰাইব কৰিব আৰু মোৰ যদি কিবা ভুল হৈ থাকে সৰু ভাইটি বুলি ক্ষমা কৰি দিব মোক